কেতিয়াবা কেতিয়াবা কিছুমান এনেকুৱা মুভিজ আহে যোনবিলাক মুভিজে আমাৰ মনত একদম স্থান এটা বহাই থৈ গুচি যায়। তাৰ ভিতৰতে এখন আছিল অ' মাই গড, আৰু অ' মাই গডৰ মেকাৰ্ছৰ ফালৰ পৰাই আৰু এখন মুভি নতুনকৈ আহিছে, নাম হ'ল অ' মাই ডগ। আপোনালোকে যদি মুভিখন ট্ৰেইলাৰটো চাইছে বা কোনোবাই মুভিখনৰ বিষয়ে অলপমানো জানে তেনেহ'লে গম পাইছে চাগে এই গোটেই মুভিখন আমাৰ ডগছৰ ওপৰত হয়। আৰু ডগছৰ এখন এনেকুৱা দুনীয়া দেখাইছে মুভিখনত, মানে আপোনালোকে মুভিখন চালে স্পীচলেছ হৈ যাব। আৰু চবতকৈ ডাঙৰ কথা, কুডোজ টু দি মেকাৰ্ছ, যে তেওঁলোকে ষ্ট্ৰীট ডগছ এনেকুৱা ক'ত পাইছে যোনবিলাক ইমান বেছি ট্ৰেইন হয়, ইমান বেছি ভালকৈ এক্টিং কৰিব পাৰিছে। আৰু তেনেকুৱা ডগছৰ পৰা এক্টিং ওলোৱাটো এটা বেলেগ এটা ডিফিকাল্টি হয়, তথাপি মেকাৰ্ছে এই বস্তুটো খুব ধুনীয়াকৈ মানে বাহিৰ কৰিছে। আপোনালোকে যদি মুভিখন চোৱা নাই, এইখন এখন এবছলিউট ৰেকমেণ্ডেড মুভি হয়। বহুত চিনেমা হলত লগা নাই আমাৰ গুৱাহাটীত, ইভেন অসমত আমাৰ অনলি চাগে 3টা চিনেমা হলতে লাগি আছে। মই চালোঁ আজি PVR চিটি চেণ্টাৰত। খুবেই ধুনীয়া মুভি, গোটেই ডগৰ দুনীয়াখন দেখাইছে, ডগছবিলাকে আমাক কেনেদৰে হেল্প কৰে, কিমান লয়েল হয় ডগছখিনি। আৰু এইটো বস্তু ভাল লাগিছে যে গোটেই মুভিখনত দুটা ষ্টৰি এটা চাইমেলটেনিয়াছলি এটা ফ্ল'ত চলি থাকে। এটা ষ্টৰি হ'ল যোনটোত এটা সৰু পোৱালীৰ ডগটো হেৰাই, আৰু এটা ষ্টৰি হ'ল যোনটোত ডাঙৰ মানুহ এজনৰ ডগটো হেৰাই। গতিকে এই হেৰুৱা বিচৰাৰ মাজত কিমানখিনি চলে, কি হয়, সেই গোটেইখিনি বস্তু মুভিখন চালে আপোনালোকে গম পাব। আৰু এটা বস্তু মনত ৰাখিব, আপোনালোকে ভাবিব পাৰে যে এইটো এটা ইম'চনেল সেই টাইপ মুভি এখন হ'ব পাৰে, কিন্তু নহয়। একচুৱেলি এইখন এখন আপুনি ক্ৰাইম থ্ৰিলাৰ বুলিও ধৰিব পাৰে। কিছুমান এনেকুৱা উইটি চিনছো আছে যোনবিলাকে আপোনাক হাঁহাবৰ কাৰণেও সক্ষম হয়। চ' অভাৰঅল ক'ব গ'লে এইখন এখন খুব ধুনীয়া মুভি আহিছে। মই অলৰেডি ক'লোঁ যে কিছুমান মুভি আমাৰ মনত সাঁচ বহাই যায়, তাৰ ভিতৰত এইখনো হ'ব। সম্ভৱ এই গোটেই বছৰটোৰ চবতকৈ ভাল মুভি হ'ব বুলি ক'লেও ভুল নহয়, কাৰণ এতিয়া যোনবিলাক মুভি ওলাই আছে, আজি টক্সিকৰ ট্ৰেইলাৰ এটা ৰিলিজ হৈ আছে, সেইটোৰ ওপৰতো আমি ভিডিঅ' আনিব চেষ্টা কৰিম। আগতে ট্ৰেইলাৰটো চাই লওঁ, বাকী ইয়াতকৈ আৰু বেছি দীঘল নকৰোঁ ভিডিঅ'টো। আপোনালোকে অ' মাই ডগখন অবভিয়াছলি ৰেকমেণ্ডেড মুভি হয়, যদি আপোনালোকে চাব বিচাৰে আৰু নিজৰ ওচৰৰ চিনেমাগৃহত যাই কিনে চাব পাৰে। আৰু যদি আপোনালোকে ৰখিব বিচাৰিছে OTT অহালৈকে, তেনেহ'লে সেইটোও ৰখিব পাৰে, কিন্তু চিনেমাখন ধুনীয়া হয়। আপোনালোকৰ পইচাটো এনে নাযায় যদি আপোনালোকে মুভিখন চাব যায়। আজিলৈ আহিছোঁ, ধন্যবাদ। যদি আমাৰ ভিডিঅ' চাই ভাল পাইছে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব। 1000টা ছাবস্ক্ৰাইবাৰ হ'ব আৰু বেছি নালাগে, এইখিনি সহায় কৰিব বুলি আশা কৰিছোঁ। আজিলৈ আহিছোঁ, গুড বাই।